নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলোৰে নিশ্চয় ভাল আৰু আমাৰ গাঁৱৰ আজি ভাওনাৰ সোণালী জয়ন্তী বৰ্ষ সকলোকে দেখাবলৈ চেষ্টা কৰিম। ভাওনাখন এটা দুটা কৰি আজি 50টা বছৰত ভৰি দিলে খুবেই আনন্দ। আমি গাঁৱৰ ৰাইজে খুবেই বহুত ভাল পাইছোঁ এনেকুৱা এটা অনুষ্ঠান পাই। আৰু যোৱাকালি হৈ গ'ল বৰ আখৰা, সেয়া ভিডিঅ' কৰিছোঁ, কিছু দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু আজি আছে সদৌ অসম ভিত্তিক দিহানাম প্ৰতিযোগিতা, কৃষ্ণ নৃত্য, বৰগীত, সেয়াও আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। লগতে আছে গ্ৰন্থমেলা আৰু বাণিজ্য মেলা, আছে ভাওনা, দধিশ্ৰীমণিৰ অষ্টিদান বিদ্যাপূৰ্বত, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ। আৰু আজি ভিডিঅ'টো চাই থাকক। দিহানাম চাই থকাৰ মাজতে এয়া স্পাইৰেল পটেটো খাবলৈ আহিলোঁ। কেনেকৈ বনাইছে আপোনালোকক এনেই অকণমান দেখাই দিলোঁ। কি খাইছা? স্পাইৰেল পটেটো। মই
প্রভুর দুষ্মহাত ভরে ভাগি হার খার করে প্রহারে ফুটিলে ফনা কত এ বিখে পরি কালি রাই চেতন জ্ঞান নাই ভৈলা তিহরিৰণী মাৰ্জনা কৰিব কৃষ্ণ হৰি ও হৰি ও ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম রাম 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 ধর্ম স্থাপনৰ হেতু প্রভু নারায়ণে যুগে যুগে অবতার ধরে হে রাম নিসিংহরূপ ধরি হরি হিৰণ্যকশিপুক মাৰি প্ৰহ্লাদক উদ্ধাৰ কৰে কৃষ্ণ হিৰণ্যকশিপুৰ ঔৰ কয়া গুৰু দৰে জন্ম লইলে মহাভক্ত প্ৰহ্লাদ কুমাৰে হিৰণ্যকশিপুৰ ঔৰ হতে ঐ
হরি বল হে রাম খণ্ডমৰ কৈ দৈত্য ৰাজক কহিলে বিবৰি তোহাৰ পুত্ৰই কেৱলে লন্ত হৰি হৰি কৃষ্ণ হৰি দৈত্য ৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে দৈত্য ৰাজে পুত্ৰক পুচন্ত দেখুৱাইলে তোৰ হৰি কৌত আচন্ত এই নাম স্ফটিক স্তম্ভত পুত্ৰই দিলে দেখুৱাই তাতেই আছে মোৰ হৰি প্ৰভু যদুৰাই এই নাম ভকতৰ বাক্য ৰাখি প্ৰভু দেৱ হৰি স্তম্ভতে বেকত হইলে লিখি হৰ কৃষ্ণ স্তম্ভতে বেকত হইলে প্ৰভু দেৱ হৰি হিয়া বিদা দিলে দৈত্যক নিসিংহ ৰূপ ধৰি
কৃষ্ণ হৰি কৃষ্ণ কৃষ্ণ